वेलकम बैक टू माय यूट्यूब चैनल और आमी আজি দুজনী আহিছো কোত এই সব তলকো দেখাই আছো আৰু এটা মেইন কথা আজি মুনমিৰ বাৰ্থডে হয় সবে উইশ কৰি দিব তাই কমেন্টত আৰু উইশ কৰাৰ লাগে চাগে বাৰ্থডে যাব মই যেতে এডিটিং কৰিম তেনে বলক আজি ভিডিওটো স্টাৰ্ট কৰি দিছো নে কি কোৱা কৈ দিয়া আৰু আমি ইয়াত আজি আহিছো কি আছিল নামটো এখন স্টাৰবাক্স ব্ৰহ্মপুত্ৰ ৰিভাৰ মজা লাগিছে আৰু আমাৰ এন্ট্ৰি ফিজ লৈছে 100K আপোনালোকে আহিব পাৰে কিন্তু হুমাই আহি ভাইবছটো ইমান ধুনীয়া লাগিছে হাই বাৰ্থডে গাৰ্ল আচলতে যোনটো আমি গৈছিলোঁ ষ্টাৰবাক্স ব্ৰহ্মপুত্ৰ ৰিভাৰ ছাইড বাহিৰৰ ফালে ইমান ধুনীয়া এটা পৰিৱেশ ইমান ভাল লাগে আৰু ভিতৰৰ কেম্পাছতে আচলতে এটা মানে ধুনীয়া এটা মিউজিয়াম বনাই থৈছে এনেকুৱা মিটিং হল দেখুৱাইছে আৰু অফিচ মিটিং ৰুম চব আছে আৰু তাঁতশাল দেখিলোঁ ইমান ভাল লাগিল মানে যিহেতু মই গুৱাহাটীতে জন্ম আচলতে এইবোৰ দেখুৱা একদম নাযায় তাঁতশাল কিন্তু দেখি ভাল লাগি গ'ল আৰু পাটৰ কাপোৰবোৰ বহুত পুৰণি পাটৰ কাপোৰযোৰ আচলতে বহুত দেৰিৰ পৰা চায়ে আছিল আচলতে আমি পিন্ধাবোৰ আচলতে এইবোৰ আচল কালাৰটো একদম উল্টা পুল্টা যি হওক আৰু আচলতে এই পৰিৱেশটো সঁচাকৈ বহুত ভাল গুৱাহাটীতে যে এনেকুৱা জেগা মই দেখিছিলোঁ ইউটিউবত কিন্তু আজি গৈ সঁচাকৈ ভাল লাগিল আৰু ইভিনিংটো খুব ধুনীয়াকৈ পাৰ হ'ল আজি আহিছে মুনমি আজি আহি বহুত ভাল লাগিছে ইমান ধুনীয়া লাগিছে ভাল লাগিছে ন 100 টকা যদি মানে আমি ইমান কিপন 100 টকা দি 100 টকা দি টিকেট কাটিছো 200 টকা লৈছে কিন্তু আমাৰ পইচাটো মানে হুচুল হৈ যোৱা হেন লাগিছে আমাৰ একো এটা টেনচন নাই নহলে বৰ দুখ এটা লাগিছিল 100 টকা এটা দিব বোলে পায় কিন্তু 100 টকা ইয়াতে দি আহি মানে একো দুখ লগা নাই ইমান ধুনীয়া লাগিছে নহয় ফটোছটো মাৰিব পৰা বহুত জায়গা আছে মানে যোনে ফটোছটো মাৰি ভিডিঅ' চিডিঅ' বনাই ভাল পায় ইয়াত আহিব আৰু মানে সবে নিজৰ ফটো মাৰি আছে ভিডিঅ' মাৰিছে কাৰণে কোনো কাকো চোৱা নাই আৰু আমাৰ লাজ লগা নাই আমি ঠিকছে মাৰি আছো তাকে লাজ লগা নাই ফাৰ্ষ্ট টাইম মোৰ এবাৰ ফটো লাজ লগা নাই ফোনি মাৰিছোঁ চুলি আনিছোঁ একো মানে লাজ লগা নাই কাৰণ সবে নিজৰ কাম কৰি আছে তেতিয়াহ'লে বাই ভিডিঅ'টো চাই থাকিব আৰু গুৱাহাটীৰ যোন অহা নাই মানে আহিব আৰু আমাৰ সঁচাকৈ যাব মানে নহয় কিন্তু বেছি দূৰ নহয় একদম বেছি টাইম নালাগে আমি স্কুটি লৈ আহিছোঁ আমাৰ খুব বেছি 15-20 মিনিটমান লাগিলে আৰু তাকো ভিৰৰ কাৰণে তাকো কোচিং থাকে ন কিন্তু যদি আমি মানে হেৰি আহিলোঁ হয় জাম চাম নাথাকিলোঁ সোনকালে পালে আৰু এটা কথা আমাৰ কেতিয়া যাবলৈ মন নোহোৱা হ'ল ৰাতিটো থাকিব মন গৈছে ইমান ধুনীয়া লাগিছে নহয় জেগাটো গৰম উঠা নাই মানে ইমান শান্তিৰ পৰিৱেশ বহুত ভাল লাগিছে আপোনালোকে অলপ এনজয় কৰকচোন আমি কোনখিনি জেগাত ঘূৰি আছোঁ ৱাও চোৱা না মুনমি যিহেতু আজি মুনমিৰ বাৰ্থডে আছিলে সেইকাৰণে তাই আজি কৈছিলে যে আজি তোমাক বাৰ্থডে দিনাখনে কিবা এটা ট্ৰিট দিম সেইকাৰণে আমি একদম ফুৰি মেলি আহি ভোকো লাগিছিল সেইকাৰণে আমাৰ ঘৰৰ ওচৰতে থকা ষ্ট্ৰীট এখনতে সোমালোঁ তেনেহ'লে আজিৰ ব্লগটো ইয়াতে সামৰি দিওঁ পুনৰ এটা অন্য ব্লগৰ সৈতে আপোনালোকৰ ওচৰত পুনৰ আহি আছোঁ এণ্ড প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই